শদিয়াৰ মহকুমাৰ অন্তৰ্গত চাপাকুৱা টাউনত আজি জননায়ক বিম্ব দেউৰীৰ মৃত্যু দিৱস উদযাপন কৰিছে। ৭৪তম মৃত্যু দিৱস উদযাপন কৰিছে। দেউৰীসকলে তেওঁলোকৰ নিজৰ সাংস্কৃতিক পৰিধান কৰি জিমচায়া মানুহ আহি তেওঁলোকৰ নিজৰ সাংস্কৃতি বজাই ৰাখিছে। কম সময়ৰ ভিতৰতে আপোনালোকক দেখুৱাই আছোঁ। নমস্কাৰ, গীতিকা MAV লাইভলৈ স্বাগতম জনানি। শদিয়া মহকুমাৰ চপাকুৱা ৰাজহুৱা খেলপথাৰত জননেতা বিম্ব দেউৰী ৭৪তম সংখ্যা মৃত্যু দিৱস উদযাপনী উদযাপনত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ১২৬ নং বিধানসভাৰ সমষ্টি মাননীয় বলিন চেতিয়া ডাঙৰীয়া ভাষণ প্ৰদাননি। জাতি ধৰ্ম বৰ্ণ মচিকানি নিজৰ নিজৰ সাংস্কৃতিক পৰিধান নংনা জিমচায়া বচেমা গেংনা লাংনা বিশ্ব উলহ মালকেৰে পৰিধান নমা দৃশ্যাংক সিজনী নিমানি সমগ্ৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী মচিকানীৰ কাৰণে সৰ্বাংগীন সমবিক্ষা উন্নয়নৰ কাৰণে চৰকাৰৰ ওচৰত হাবি উত্থাপন নংনা কয়া মহান গুণৰ ব্যক্তি জননেতা নিংনা বাস্য প্ৰধাননি। আজি আপোনালোকৰ ইয়াত মানে জননেতা বিম্ব দেউৰীৰ মৃত্যু দিৱস উদযাপন কৰিছে। ইয়াৰ সম্পৰ্কে আপুনি কওকচোন। আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নেতৃত্বত আজি আমাৰ ৭৪তম বিম্ব দেউৰীৰ মৃত্যু দিৱস উদযাপন কৰা হৈছে আমাৰ সেই শদিয়াৰ আপোনাৰ ৰাজহুৱা খেলপথাৰত। আজি তেখেতৰ আদৰ্শ, তেখেতৰ বিম্ব দেউৰীৰ যি আদৰ্শ, এই আদৰ্শক আগত ৰাখি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানটো গঢ়িবৰ কাৰণে তেখেতে আমাক আগবঢ়াইছে। আজি তেখেতে যোগেদিয়ে এইখিনি আগবাঢ়িছে। গতিকেলৈ আমি অতিকে আনন্দিত হৈছোঁ যে তেওঁ আমাৰ দেউৰী জনগোষ্ঠী নহয়, তেওঁ মিচিং জনগোষ্ঠী নহয়, তেওঁ আটাইও অসমৰ সমগ্ৰ অসমীয়া জনগোষ্ঠীৰ কাৰণেই তেওঁ আগবাঢ়ি গৈছিলে আৰু তেওঁৰ আদৰ্শৰে আমি আজি সকলোৱে আগবাঢ়িবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। হয়, আৰু সকলোৰে আজি সহযোগ পাইছোঁ। সকলো আহিছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ আহিছে, সাংস্কৃতিক দলবোৰ আহিছে, সকলোৱে আহি ইয়াত এই আমাৰ অনুষ্ঠানটো সুন্দৰভাৱে ৯দিনীয়া জননায়ক বিম্ব দেউৰীৰ মৃত্যু দিৱস চাৰি মৃত্যু দিৱস সম্পৰ্কে দামনাই ছাৰ। প্ৰথমে যে MAV লাইভ না ধন্যবাদ লাগোদুৰি জাতীয় জননেতা বিম্বৰ দেউৰী সৎফুলৰ দেশ বিম্বৰ দেউৰী দিনীয়া ৭৪ সংখ্যক মৃত্যু দিৱস শদিয়া মুকলি মঞ্চ অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু দেউৰী ছাত্ৰ সন্থা আৰু দেউৰী সাহিত্য শাসিত পৰিষদৰ উদ্যোগ অনুষ্ঠিত চাৰুৱা হালা বিম্বৰ দেউৰী বাই আজি গুজা কৰ্মৰাজিৰ পিছত আলোচনা বিস্তৃত আলোচনা ননুমা দিনীয়াই লাহ সবাচাই যৌ সমগ্ৰ দেউৰী জনগোষ্ঠী না অনুৰ্ধনী জাতীয় জিমচায়া মচিকানিয়া যৌ দুগৈ চুনা পৰিহাৰ নংনা বিম্বৰ দেউৰী যিবাচি গুজা নীতি আদৰ্শ বানা বাই নীতি আদৰ্শ না লাংনা যৌ জাতীয় জনগোষ্ঠী না একতা দোলৰে আগবাঢ়িঙা কেনেকানে যৌ অনুৰ্ধনী আৰে গুজাচু যৌদিনে খালা থুৰতেই চাৰি যে জননেতা বিম্বৰ দেউৰীয়া বা দেউৰী কুল দুখীয়া দৰিদ্ৰ চিমা চিপায় বা জন্ম লাগোদুং না যৌনা জীৱাখানি এদিনীয়া বিশ্ব দৰবাৰ ভাৰতবৰ্ষৰ যিবোৰ সংবিধান যিবোৰ সনবিঘ্নিষ্ট নৰাম খিলঞ্জীয়া জনজাতি না সুৰক্ষা নৰাজেই না আৰু কেনিও পূব পাকিস্তান বৃহৎ গুজা অংকননুম দে পূব বংগনা যেতিয়া অসম না
বৰ অসম বনাওঁতে বা সময় বৰ অসম না যেতিয়া চামিল ননৈৰ কাৰণে বা জিন্না চাহাবা যেতিয়া গুৰুত্ব লাগুতে বা সময় বা 1933 চনৰ যিগিজা ৰহা অধিৱেশনত ট্ৰাইবেল লীগৰ যিগিজা অধিৱেশন বা সম্পাদক চাঙানে যেতিয়া বাব জিন্না চাহাব বা টেবুল ঢকিয়াঙা বাই চাউণ্ডে যে আমি পূব বংগ আৰু পাকিস্তানৰ লগত কেতিয়াও চামিল চামায়া বৰ অসম যিগিজা একতাৰ দোলেৰে বৰ অসম তোমাৰ জাতি জনগোষ্ঠী আৰে তথা জাৰিঅলা বিভিন্ন কলা জাতীয় মানে পাহাৰীয়া হওক আৰে নিয় তাৰমানে ভৈয়ামৰ হওক বিভিন্ন জাতি জনগোষ্ঠী জিন্না বাই দিন বা মহম্মদ জিন্নাই টেবুলত ঢকিয়াঙা বা চুৰি চাউণ্ডে কিন্তু বাই দিনীয়া মৰমে মৰমৰ বা যিগিজা চুনাই চাৰুম দে বা দিনীয়া পলগতি চাৰুম কিন্তু হালাগুজাচো অসমৰ যিগিজা জনগাঁথনিৰ চৰিত্ৰ যেনেকৈ গোপীনাথ বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা তৰুণ ৰাম ফুকন বা চনম দাইন্য যিবাখানি ব্যক্তি বা যেনেকৈ অসমীয়া পাঠ পঢ়ি নৈ নিমাই জননেতা বিম্বৰ দেউৰী যিবাখানি নীতি আদৰ্শ বানা ক্লাছ 9, 8, 7, 6 যেতিয়া নেকি পাঠ্যপুথি অন্তৰ্ভুক্ত ননে দেউৰী ছাত্ৰ সন্থা সদৌ অসম দেউৰী ছাত্ৰ সন্থা একমাত্ৰ জাতীয় সংগঠন অসমৰ দেউৰী জনগোষ্ঠীৰ একমাত্ৰ ভূমিপুত্ৰ আৰু দেউৰী জনগোষ্ঠীৰ একমাত্ৰ সংগঠন বলিষ্ঠ সংগঠন সদৌ অসম দেউৰী ছাত্ৰ সন্থা বাৰম্বাৰ দাবী জনানোম দে দাবী জনামাই ক্ষেত্ৰ দিনীয়া চৰকাৰ না বাৰম্বাৰ নিচনে বাই আবাৰ নাজনানো নিজেই কিন্তু চৰকাৰৰ চচিয় বিচাৰ বিবেচনা চাংনা ধুই আৰু একে কলাক্ষেত্ৰ যিগিজা 100 বিঘা ইয়ায়ত যিগিজা কলাক্ষেত্ৰ জননেতা বিম্বৰ দেউৰীৰ নীতি আদৰ্শ যিটো কৰ্মৰাজি বা দামনা নদাম বা দামনা ননেদাম শালা খিলঞ্জীয়া জনজাতীয় বৈচিত্ৰ্যময় অসমৰ যিগিজা চাংগীয়া নীলা হালধীয়া যাৰ কালাৰপুৰ যিগিজা খিলঞ্জীয়া জনগোষ্ঠীয় বা মানে সংস্কৃতি মানে চনেং নালাদনীৰ কাৰণে কলাক্ষেত্ৰ নাজনা নৈ নাজো দাবী জনানে শালা ঐতিহাসিক শদিয়া সৎপুলৰ দেশ ঐতিহাসিক সৎপুলৰ দেশ শদিয়া দিনীয়া বা কলাক্ষেত্ৰ চাকনি কিয়ং না দুই সকলো ৰাইজ না দেউৰী জনগোষ্ঠীয় আৰু সকলো অসমৰ জাৰিয় জিমচায়া দিবঙীয়া টেঙাপনীয়া বৈগীয়া আৰু পাটৰগঞা যাৰ দেউৰী জনগোষ্ঠীয় সকলো মচিনাজো হেলিকীয়া অনুষ্ঠানৰ সহযোগিতা নং না খক্ৰিঙকিং যাতে ইয়াতে জোঙা দিয়াতে যাৰ জানি দেউৰী জনগোষ্ঠী একত্ৰিত চাংনা আগবাঢ়িঙা কেনেকানে দিনীয়া এলা MAB চেনেল চাই অনুৰোধ ননি আৰু অনাগত দিন দেউৰী জনগোষ্ঠীয় বিভিন্ন শিক্ষা সাংস্কৃতিক দিশত আগবঢ়া লাৰণে কাৰণে সদৌ অসম দেউৰী ছাত্ৰ সন্থা বিভিন্ন জাতীয় সংগঠনৰ আলোচনা নং না অকল শদিয়াৰ নানে হয় ধেমাজিৰ নানে হয় শিৱসাগৰ নিনানে হয় লখিমপুৰ নিনানে হয় যোৰহাট নিনানে হয় যাৰ অসমৰ যিবাখানি জিলা দেউৰী জনগোষ্ঠী বসবাস ননি প্ৰতিটো দেউৰী জনগোষ্ঠী নাজো আহ্বান জনাং না জাৰিয়াতে MAB চেনেল চাই যিবাখানি নাজো বক্তব্য আগবাঢ়ি দেউৰী জনগোষ্ঠী একত্ৰিত নং না ইয়াতে যুৱনা পৰিহাৰ নং না আগবাঢ়ি মাইখানে কাৰণে অনুৰোধ নং না যিনি MAB চেনেলৰ যিবাখানি কৰ্মকৰ্তা যুৱনা ধন্যবাদ লাগদুৰি আৰু ভৱিষ্যতে জাৰিয় দেউৰীয় যিবাখানি দেউৰী জনগোষ্ঠীয় দেউৰী ছাত্ৰ সন্থাই দেউৰী জনগোষ্ঠীয় যিখন আৱেগ অনুভূতি লাখানি চুনা জাৰিয় হালেকীয়া ধৰণৰ প্ৰচাৰ মাধ্যম চাই নিমান না আশা নং না যাৰ যিবাখানি চুনাই চাজি ধন্যবাদ লাগো সামৰণি মাৰিবেন শদিয়াৰ পৰা ৰিপৰ্ট MAV লাইভ গীতিকা দেউৰী।